Hello guys, welcome back to my channel. আগলৈ ঈদ আৰু ৰাখি আহি আছে, সো 5 মিনিটত ভিতৰত হৈ যোৱা এটা সৰু মিঠাই ৰেচিপি লৈ আহিছো। তেনেহলে দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো। মিঠাইটো হৈছে মেৰিগোল্ডৰ পৰা পেৰা বনাম। মই 10 টকীয়া দুটা পেকেটৰ বিস্কুট লৈ লৈছো আৰু এনেকৈ মিক্সিত গ্ৰাইণ্ড কৰি লম। লগতে 1 কাপ চেনিও গ্ৰাইণ্ড কৰি লম, তেতিয়া মঠিবলৈ সুবিধা হ'ব। এনেদৰে এতিয়া গ্ৰাইণ্ড কৰি লৈ লৈছো। এতিয়া দুইটা ভালকে মিক্স কৰি লম। এতিয়া মিক্স কৰাৰ পিছত ইয়াত আমুল তাজাৰ আধা কাপ গাখীৰ পাউডাৰ মিক্স কৰি লম। মঠি হৈ গ'ল। এতিয়া ইয়াত অনপূৰ্ণ ঘি দি পেলাই ভালকে মঠি লম, তেতিয়া ধুনীয়াকৈ এটা মিঠাইৰ স্মেলটো ভাল আহিব। লগতে মিঠাইটো কোমল হ'ব। ঘি এনেকৈ মঠি লোৱাৰ পিছত হাতত মুঠি লৈ চাবচোন, যদি ভালকৈ আঠা নালাগে তেতিয়া জানিব যে ঘিৰ পৰিমাণ কম হৈছে। সেইকাৰণে ময়ো ইয়াত অকণমান ঘি পৰিমাণ বঢ়াই দিছোঁ। ইয়াৰ পিছত আকৌ হাতত মুঠি লৈ পেলাই চাই ল'ম, এয়া মোৰ লাডুটো ভালকৈ হৈছে, ভাঙা নাই, মানে ঘি পৰিমাণটো ভাল হৈ গৈছে। এতিয়া ইয়াত মই গাখীৰ অকণমান দি পেলাই অলপ দি পেলাই ভালকৈ এটাটো বনাই ল'ম। গাখীৰ খৰকৈ একেবাৰে দি নেপেলাব, অলপকৈ দিহে মঠিব লাগিব, নহ'লে ডোটো ঢিলা হৈ যাব। ফ্ৰেণ্ডছ, মোৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া পেৰা বনোৱাৰ আগতে হাতত অকণমান ঘি এনেকৈ লগাই ল'ম, নহ'লে হাতত আঠা লগা দৰে লাগি ধৰিব। এনেকৈ ঘি লগালে তেতিয়া ডোটো মানে পেৰাটো হাতত লাগি নধৰে আৰু ধুনীয়াকৈ গোল হৈ পৰে। এতিয়া ডোটো সৰুকৈ গোল লাডু এটা কৰি পেলাই মাজত অলপকৈ হেঁচি দিম, তেতিয়া পেৰাৰ আকাৰ লৈ ল'ব। আৰু অলপ টাইম ফ্ৰিজত থোৱাৰ পিছত এয়া চাওকচোন, কি ধুনীয়াকৈ পেৰাৰ নিচিনাকৈ এয়া চাওক, কি নিমজ হৈছে আৰু খাবলৈ খুবেই সুন্দৰ হৈছিলে। আপোনালোকে ট্ৰাই কৰি চাব পাৰিব। ফ্ৰেণ্ডছ, যদি মিঠাইটো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো হিট কৰি দিব। টিল দেন, বাই বাই।